সকলোৰে আশা কৰোঁ সকলো ভালে আছে। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আমি আজি পিকনিক খাব যাম। ক'ত পিকনিক খাব যাম সেইটো দেৰিকৈ কৈ আছোঁ। সেয়া আমি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। মই ৰেডি হ'লোঁ, মোৰ টিকলাজনী ৰেডি হৈ পেলাই ধুনীয়াকৈ ব্লেংকেটৰ তলত শুৱাই থৈ দিছোঁ। যেতিয়া গোটেইবোৰ বাইদেউ ৰেডি হৈ যায় তেতিয়া তাইক ইয়াৰ পৰা উঠাই লৈ যাম। মানে আমি কেম্পাছৰ 4টা ফেমিলি একেলগে পিকনিক খাব যাম বুলি ভাবিছোঁ। তো আপোনালোককো লৈ যাওঁ। এইয়া ডাঙৰজনী ৰেডি হৈ আছে, তাই ভালদৰে ৰেডি হোৱাই নাই। এইয়া তাইক ৰেডি কৰাই দিম। মই ফাৰ্ষ্টত ৰেডি হ'লোঁ, তাৰপিছত টিকলাটোক কৰি দিলোঁ, তাৰপিছত মিষ্টাৰ হ'ল। এতিয়া ডাঙৰজনীক কৰাই দি আমি গোটেইবোৰে এতিয়া পিকনিক খাব যাম আৰু আপোনালোককো লগত লৈ যাওঁ। এয়া আমি যাবৰ কাৰণে ৰেডি হ'লোঁ। এইখন আমি একচুৱেলি ডাঙৰ গাড়ী লোৱা নাই, সৰু গাড়ী লৈছোঁ। এখন লৈছোঁ স্কৰপিঅ' আৰু এইখন লৈছোঁ এইখন। অলপ মানুহখিনি একেলগ নহ'ব আৰু দুজনমান ইয়াত যাব আৰু বেছিভাগখিনিতো সেইখনতে যাব। এতিয়া আমি ৰেডি পূৰা যাবৰ কাৰণে। বাচ্চা পাৰ্টিয়ে যোৱাৰ হেঁপাহত পূৰা ফুল স্পীডত ডেন্স কৰিলে। তাত আমাৰ ডাঙৰ কেইজনো অলপ নাছিলে, ভাল লাগিলে। গোটেইকেইটা একেলগে পিকনিক খাব যাব ওলোৱা। তাৰপিছত আমি গাড়ীত বহিলোঁ। গাড়ীটো সিহঁতে এনেদৰে ফূৰ্তি কৰিলে। এতিয়া আমাৰ পিকনিকৰ যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। এইয়া বাচ্চা পাৰ্টিৰ ফূৰ্তি চানা, এনেকুৱা ডেন্স সিহঁতৰ। একদম গাড়ীৰ পিছটোত সিহঁতে কাকো বহিবই দিয়া নাই। এইয়া এতিয়া আমি পিকনিক প্লেচটো আহি পালোঁ। এইটো হহুৱাৰ প্লেচ হয়। ইমান ধুনীয়া, ওপৰৰ পৰা এটা নিজৰা বৈ আহিছে। এইখিনি ফাৰ্ষ্টতে গৈ মই অলপ ছাৰাউণ্ডিংটো ভিডিঅ' কৰি ল'লোঁ। আমাৰ ইহঁতকেইটা গাড়ীৰ পৰা নামি বস্তুবোৰ নামাই আছে। মই ভাবিলোঁ এনেই জেগাতে মই এটা ইয়াৰ তলৰ পৰিৱেশটো ভিডিঅ'ই কৰি লওঁ। ওপৰতো যাম, তাৰ পৰিৱেশটোও দেখাম, কিন্তু তলৰ পৰিৱেশটো খুবেই ধুনীয়া। তাৰপিছত আমি ধুনীয়াকৈ খোজকাঢ়ি গাড়ীৰ পৰা বস্তুবোৰ নামালোঁ আৰু আমি আমাৰ এটা ধুনীয়া পিকনিক প্লেচলৈকে আগবাঢ়িলোঁ, যাতে আমি ভালকৈ এঠাইত বহি ধুনীয়াকৈ আমি খাব পাৰোঁ। সেই পৰিৱেশটো চিটুৱেশ্যনটো বিচাৰি পেলাই আমি অলপ ঘূৰিলোঁ। তাৰপিছত ভাল লোকেশ্যন এটা পালোঁ, তাতে আমি গোটেইবোৰে বহি ফাৰ্ষ্টত ব্ৰেকফাষ্ট কৰি তাৰপিছত খানা খালোঁ। এটা ধুনীয়াকৈ শিলৰ ফাকে ফাকে মাজে মাজে আহি আছে।
বহুত ঘূৰি ফুৰি আহিলোঁ। তাৰপিছত আমাৰ ভোক লগাত এয়া আমি ভাত খাবৰ কাৰণে বহিলোঁ। প্ৰথমে আমি টিকলাজনীক খুৱাই দিলোঁ। এয়া হাঁহৰ মাংসৰ তৰকাৰী। গোটেইবোৰে আমি খালোঁ। আমাৰ খানাৰ আইটেমত আছিল হাঁহৰ মাংস, তন্দুৰী, পনীৰ, ডাল আৰু এখন ড্ৰাই ভাজি হয়। ভাত খাই উঠি বাচ্চাকেইটা পূৰা এনাৰ্জি ল'লে আৰু এতিয়া সিহঁতকেইটা ডেন্স কৰিব ধৰিছে। বিহু খুবেই প্ৰিয় হয়, সেইকাৰণে ইহঁত দুয়োটা লগ লাগি বিহু নাচিব ধৰিছে। আমাৰ গোটেইবোৰৰে খোৱা লোৱা হৈ গ'ল। তাৰপিছত আমি যি বস্তু আনিছিলোঁ সেইবিলাক আকৌ পেকিং কৰিলোঁ। তলত বহা কাপোৰবিলাক লেতেৰা হোৱাৰ বাবে পলিথিনত ভৰাই দিলোঁ আৰু বাইদেউহঁতে এনেকৈ ধুনীয়াকৈ নাচি নাচি পলিথিন দুয়োটাই দাঙি দাঙি লৈ আহিছে। মানে পিকনিকৰ কামত যিয়ে নকৰক কিয় এটা যে ফূৰ্তি ফিল হয়, সেইটো ফিল হৈছে, ভাল লাগিছে। আমি এতিয়া আমাৰ মাহীৰ ঘৰত আহিলোঁ পিকনিকৰ পৰা। লেডিজ পাৰ্টি। উভতি অহাৰ টাইমত বাইদেউৰ ঘৰৰ তাত গ'ল কৃষ্ণাইত। তাত গৈ খুবেই ভাল লাগিলে। দৌৰা-দৌৰিকৈ ইমান ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰি আমাক চাহ একাপ দিলে, তাৰ কাৰণে থেংক ইউ বাইদেউ। ভাল লাগিলে আপোনাৰ ৰুমত যায়, আপোনাৰ ঘৰত যায়। বাইদেউৰ ঘৰত চাহ পানী খাই আমি এতিয়া আমাৰ ঘৰলৈ ৰাওনা হ'লোঁ। আমি ঘৰ পাওঁতে অলমষ্ট 9টা বাজিয়ে গ'ল, তো বহুত ৰাতিয়ে হৈ গ'ল। সেইকাৰণে আৰু বেছি ভিডিঅ' কৰা নহ'লে। মোৰ ভিডিঅ'টো আজি যথেষ্ট দীঘলে হৈ গ'ল। ইয়াৰ লগত কেইকপিমান কপি দি দিলোঁ, মোৰো মেমৰি হিচাপে ৰ'ব আৰু আপোনালোকেও দেখিব। যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি আপোনালোকে এই প্লেচটোলৈ যোৱা নাই তেনেহ'লে এবাৰ যাই চাব পাৰে, খুবেই ধুনীয়া প্লেচ হয়। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।